নমস্কাৰ সকলোকে। আৰু এয়া চুনমণি আৰু মই একদম একে চোলা পিন্ধি ওলাইছোঁ পূজা চাবলৈ বুলি। যিহেতু আজি ঘৰ যামগৈ, সেয়ে ভাবিলোঁ দুইজনীয়ে এপাক পূজা চাই আহোঁ। এয়া আমি প্ৰথমটো মণ্ডপত সোমালোঁ। প্ৰথমটো মণ্ডপত সেৱা কৰি তাৰপিছত মই বিশেষ একো লোৱা নাই দেই, বেলুন এটা লৈ লৈছোঁ। বেলুন আৰু সোণমণিয়ে কিবা এটা লৈছে, এইটো বাবুল উঠা। আৰু এনেই দুইজনীয়ে ইটো সিটো বস্তু চালোঁ। বস্তু চাই মেলি আকৌ দ্বিতীয়টো মণ্ডপলৈ বুলি আহিলোঁ। তাতো দুইজনীয়ে দুৰ্গা মাক সেৱা কৰি আকৌ তাই কিবা কিবি ল'ব লগা আছিলে, ল'লে তাই। তাৰপিছতে আমি আহিলোঁ মিঠাইৰ দোকানলৈ। যিহেতু আজি ঘৰলৈ যামগৈ, সেইকাৰণে মিঠাই ল'লোঁ ঘৰৰ কাৰণে। এইফালে আমি কিনা বেলুন হওক, তাই আৰু কিবা দুটা কিনিছিলে, সেয়া কালাৰকেইটা একে হৈ গ'ল দেই। তাৰপিছত ৰুম গৈ ডাইৰেক্ট একদম টালি টোপোলা লৈ বস্তু পেকিং কৰি থৈছিলোঁ, সেয়া লৈ মেলি দুইজনী ঘৰলৈ বুলি ওলাই আহিলোঁ। এইফালে আমাৰ বেগ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। বাই বাই।